হেল্ল' এভৰিৱান, আসসালামু আলাইকুম আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টো চালে বহুতে মোক কৈছে মিনি ব্লগ দিবলৈ, কিন্তু মিনি ব্লগ দিবলৈ ভইচ অভাৰ কৰিবলৈ মই অলপ বেয়া পাওঁ, হ'লেও মই ট্ৰাই কৰিম দিবলৈ। আজি আকৌ যাওঁ নাজিৰালৈ। কেলৈ যাওঁ? আপোনালোকক আৰু এটা কথা ক'বলৈ আছে। আজি মই আইফোন এটা ল'বলৈ গৈ আছোঁ। হয়নে মন? কৈ দে চাই থাকিব ভিডিঅ'টোৰ নাম শেষলৈকে। কিপ ৱাচিং। Hi guys. আমি আইফোনটো দিব না মোক, কিন্তু আইফোন কিনিব গৈছোঁ নহয়, হয় নাই? আদাৰ পইচা কিমান আহিছা? 20 টকা। 20 টকাত আইফোন আপোনালোকক কিনাই দিম বলক। দেখিছে নহয় কিমান ডাঙৰ ডাঙৰ বেগ লৈ আহিছোঁ, কিন্তু এদিনৰ কাৰণে আহিছোঁ দেই মাত্ৰ। কাইলৈ আকৌ আমি ঘৰ যাব লাগিব। আমি এনেকৈ আহিলে পটককৈ গুচি আহোঁ। মই ইয়াৰ পৰাই কলেজ যামগৈ। মোৰ স্কাৰ্টটো কেনেকুৱা লাগিছে গাইজ? নোলাইছে এইটো। আমি আহি পাই গ'লোহি। মই ঘৰৰ পৰা দিম নহয়। আজি আইফোন কিনিব আহিছোঁ দোষটো মই, সেইকাৰণে দিছোঁ ন। এইফালে আমাৰ আবাৰ বহুত দুখ হৈছে। তেওঁ আজি পইচা কেইটকামান যাব ভালকৈ। কিবা এটা কৈ দিয়া না। মাথা বেয়া নকৰিবিচোন। এইটো ৰুম, আমাৰ ৰুমটো বহুত ডাঙৰ হয়নে মন? মুখখন লুকুৱাই দে, তোক নলিয়াও ভিডিঅ'ত। এয়া তাই এনেকৈ মুখখন লুকুৱাই দিছে। তাই বহুত চেলিব্ৰিটি মানুহ ন, তাইক এনেকৈ মোৰ ভিডিঅ'ত উলিয়াব নোৱাৰোঁ। বাই বাই, হ'ব। কি খাইছা তোমালোকে? মোক নিদিলি ন, কিণ্ডাৰ জয় নিদিলি? মোলৈ নাই না। থেংক ইউ। এইটো বাঁহগছ নাই বাঁহ, তোমালোকে চাগে দেখা পোৱা নাই আজিলৈকে। দেখাই দিছোঁ সেইকাৰণে বাঁহ। এয়া আমাৰ বাঁহগছ। এই বাঁহগছ কেইডাল মোৰ নিচিনাই বাৰু, খালি মই ইমান ওখ নহয় বাৰু। এয়া আৰু এইটো শ্ব'পিচ দেখিছে ন, এই কাছুৱাটো মই লৈছিলোঁ এইখন ঘৰৰ কাৰণে। মই আমি এইটো কেলে মই কিনি অনা নাই নেকি মেলাৰ পৰা? কেলে নহয়, মই ঘৰৰ কাৰণে বস্তু কিনো। মই য'তে যাওঁ, মই বেলেগৰ নিচিনা নহয়। মই তোৰ কাৰণেও কিনো, মোৰ কাৰণে খালি কোনোবাই কিনে। ফ্ৰিজটো কিনি দিছোঁ, অকলে হ'ব নেকি? তেতিয়া আইফোনটো লৈ ল'লোঁ বাৰু, কিন্তু আইফোনটো কিনিব যাওঁতে ভিডিঅ' কৰিব নহ'লে। তাত বহুত কাম থাকে ন, মোবাইল চোবাইল ল'বলৈ গ'লে। তো মই ফাংচনবিলাকো নাজানো, শিকি ল'লোঁ অলপ। তো সেইকাৰণে ভিডিঅ' কৰিব নহ'লে বাৰু। এতিয়া আপোনালোকক দেখাম আৰু মই আনবক্সিং কৰিম আইফোন। কি আছিলে আইফোন? সেইটো কি 15 Pro Max। চাই থাকিব গাইজ। এয়া মোৰ আইফোন 15 নহয়, 17 Pro Max। দেখিছে নহয়? বহুত ঠাণ্ডা পৰিছে গাইজ, সেইকাৰণে এপল কোম্পানীয়ে এখন স্পেচিয়েলকৈ মোৰ কাৰণে বনাই দিছে। হয়নে আমি? হয়নে কোৱা আকৌ? জানো পাই। আইফোন দিব মোক, চালা আইফোন দিবা। আপোনালোকে ভিডিঅ'টো এনেই চাই থাকিলে। এইটো মোৰ আইফোন চব। এয়া মোৰ জীৱন। আইফোন নাপালে কি হ'ব? আইফোনৰ চিম্বল থকাটোক মই ব্লেংকেট দি দিছোঁ চা। সেইবোৰ নালাগে। এইবোৰ দেখিছে নহয় কিমান এইটো মোবাইলটো কেইবাৰ 3বাৰ মান হেৰালে। সেইকাৰণে একদম ধুনীয়াকৈ কিমান দলিয়ালো মই, হ'লেও ভাঙি নাযায়। হেৰি নো চিম কাৰ্ড টো কেইবাৰ দলিয়ালি এতিয়াহে ওলাই আহিছে। কেনেকুৱা লাগিছে গাইজ?
কমেণ্ট কৰি জনাব নাপাহৰিব মানে এপল কোম্পানীয়ে স্পেচিয়েলকৈ মোৰ কাৰণে বনাইছে থেংক ইউ দেই এইখন মানে মোক দিয়াৰ কাৰণে ৱেলকাম গুড মৰ্ণিং এভৰিৱান আৰু আপোনালোকক মই এতিয়া নেক্সট ডে মৰ্ণিং লগ পাইছোঁ কালি আৰু ভিডিঅ' নকৰিলোঁ আমাৰ মুণ্টিয়ে স্কুল যায় মই ইয়াৰ পৰাই যাম ইয়াৰ পৰা যাবলৈ ওচৰ হ'ব আৰু সদায় মই গেলেকীৰ পৰা আহোঁ 7:30 আজি মই সোনকালে যাম হাতী যাব আজি গেলেকী ৰাতিপুৱা শুই উঠি মানে মোৰ অৱস্থাটো অকণ বেয়া হৈ থাকে বুজিছেনে মই শুই উঠিছোঁহে মানে গা চা ধোৱাই নাই আৰু এডাল ব্ৰেচলেটডাল মানে মোৰ কলেজৰ ফ্ৰেণ্ড এজনী মোক গিফ্ট দিছে থেংক ইউ তামান্না এতিয়া মই এফালে কলেজলৈ ওলালোঁ যাওঁ আৰু মোবাইল থৈ যাম এইটো আইফোনটো লৈ যাম এতিয়া আহি পিনে মই তাতখিনি দেখাওঁ কি কৰিছা মোৰ মানে যেতিয়া সিহঁতি এইটো ৰিউজ কৰিব নোৱাৰে তাৰ দৰে ইউজ কৰি এনেকুৱা কৰিব লাগিব নেপায় নহয় তই